আমি ওলালোঁ বিয়া খাবলৈ, ব'লক এতিয়া বিয়া খাবলৈ যাওঁ। এইবাৰ আহিলোঁ ৰান্ধনীৰ ঘৰলৈ, মানে কি বনাইছে চাবলৈ। আৰু এইফালে পৰা ছাগলী চুপনি লাগিছে দদাই, আৰু এইফালেও দাদাই হয় এইফালে ভাত বনাই থকা হৈছে। আৰু চাওঁচোন ছাগলী মাংসৰ কালাৰ দেখিলে গম যায় কেনেকুৱা টেষ্টি হ'ব। আৰু এইফালে পৰা ব্ৰইলাৰ মাংস, আৰু এইফালে আছে পৰা পনীৰ, আৰু এইফালে পৰা চব্জি, আৰু এইফালে আছে মাহৰ দালি আৰু মচুৰ দালি আছে। আৰু এইফালে পূৰা খোৱাৰখিনি যোগাৰ কৰা হৈছে, আৰু খাবলৈ পূৰা ষ্টাৰ্ট কৰিছে। আৰু মাজে মাজে আছে এইফালে মিষ্টাৰ প্লাছ কেমেৰামেন আৰু লগৰবোৰ। এইবাৰ বহিলোঁ ভাত খাবলৈ, আৰু সঁচাকৈ ছাগলী মাংসখিনি বহুতেই টেষ্টি আছিলে। ভাতখিনি খাই লওঁ এতিয়া। আৰু আপোনালোকে ভাবিছে চাগে দৰা কইনাকৈ ওপৰত দেখুৱাই আছে। এয়া ফাইনেলি কইনা, আৰু কেনেকুৱা লাগিছে কইনাজনী কৈ জনাব দেই। মানে কইনা আৰু দৰা পূৰা ফটো উঠাত ব্যস্ত হৈ আছে। আৰু আজি ভিডিঅ' চাই কেনেকুৱা বুলি লাইক কমেণ্ট কৰিব, আৰু দৰা কইনা কেনেকুৱা কমেণ্ট কৰি জনাব। আৰু আজিলৈ বাই।